নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'ত লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু সদায় ভালে কুশলে থাকক। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক দেখাব লৈছোঁ আমি লক্ষী পূজা কেনেকৈ পাতিলোঁ। সকলোৱে যেনেকৈ মাহ প্ৰসাদৰ শৰাই এখন আগবঢ়াই ঠিক তেনেকৈ মাহ প্ৰসাদৰ শৰাই এখন আগবঢ়ালোঁ। মায়ে দেখুৱাই গৈ আছে, মই কৰি গৈ আছোঁ। এইবাৰ মোৰ নতুন জাজনীও লগত আছে, আমি দুইজনীয়ে মিলি কৰি গৈ আছোঁ আৰু দেউতাও লগত লাগি আছে। আৰু কিবা যদি ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব যাতে পিছৰবাৰ সেই ভুল নহয়। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়া ভিডিঅ'টো চাই থাকক।